আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত বিটিআৰৰ যিটো আমূল পৰিৱৰ্তন শান্তি সম্পত্তি এইবোৰত মানে আকৰ্ষিত হৈ আমাৰ ৰামপুৰ বৰফগুন ঘাট আদিৰ পৰা দাস কোচ কলিতা বিজেপি দলৰ পৰা আহি আজি আমাৰ ইউপিপল দলত জইন কৰিছে আৰু তেওঁলোকৰ এটাই উদ্দেশ্য তেওঁলোকে কৈছে যে আমাৰ বিটিআৰ অঞ্চলত যেটো শান্তি সম্পত্তি আমি পাইছো গতিকে আমি সকলো জাতি ধৰ্ম জনগোষ্ঠী একেলগে থাকিব বিচাৰো সেইটো উদ্দেশ্য আগত লৈ আমাৰ দলক ভাল পায় আজি বহুতখিনি মানুহ আজ আমাৰ 170 জন টোটেল 170 জন মানুহ আজি আমাৰ দলত জইন কৰিছে ইউপিপল দলত কিহৰ কাৰণে ভৰ্তি কৰাইছে ইউপিপল এইকাৰণে দিব বিগত 17 বছৰ হাগ্ৰামা মহিলাৰ দিনত যেটো শান্তি নাইকিয়া হৈ গৈছিল মানুহৰ মাজত অশান্তি বিৰাজ কৰিছিল তাৰে পৰিপ্ৰেক্ষিতত ৰাইজ অসন্তুষ্ট হৈছে যে বিগত দিনত মানে ৰাতি টোপনি মাৰিব নোৱাৰে মানে গৰু অবৰৰ মাজত হিংসা হত্যা সন্দাবী এইবোৰৰ অতিষ্ঠ হৈ ৰাইজ এতিয়া মুকলি মনে বিগত 5 বছৰ যেটো শান্তি সম্পত্তিৰে বিভিন্ন জাতি ধৰ্ম মানুহ মিলা প্ৰীতিৰে বসবাস কৰিব পাৰিছে আৰু আমূল পৰিৱৰ্তন হৈছে শিক্ষাৰ পৰা আদি কৰি ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন দিশত যেটো পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনৰ প্ৰতি তেওঁলোকে আকৰ্ষিত হৈ প্ৰমোদ বড়ো ছাৰক আকৌ বিটিআৰৰ চিফ হৈ বিটিআৰ অঞ্চলত শান্তি সম্পত্তি অটুট ৰাখিব লাগে পাৰ্মানেণ্টভাৱে মানে বিটিআৰ অঞ্চলত শান্তি স্থাপিত হ'ব লাগে সেইটো উদ্দেশ্য আগত লৈ এই মানুহখিনি আমাৰ জইন হৈছে আৰু তেওঁলোকে সেইটো বিচাৰি আছে যেটো কৃষ্ণ গড়েশ্বৰ সমষ্টিত ইউপিপল আৰু প্ৰাৰ্থীৰে যেটো প্ৰদান কৰিলে তাৰ বিনিময়ত বিজেপি আৰু বিপিএফে সক্ৰিয় কৰি যেটো নিৰ্বাচন প্ৰচাৰ চলাই আছে বিগত দিনত মানে আমাৰ যোৱা নিৰ্বাচনত আমাৰ বিপিএফ আমাৰ বহুত তলত আছিলে বিজেপি আমাৰ পিছে আহিছিল তথাপিতো আমি বিজেপি হেৰুৱাইছো তেতিয়া আমি মানে বিটিআৰ অঞ্চলত আমাৰ ইউপিপল দলৰ কোনো মানে উন্নয়নমূলক কাম কৰা নাছিল কিন্তু বৰ্তমান এই বিগত 5 বছৰত আমাৰ ইউপিপল দলৰ নেতৃত্বত বিভিন্ন কাম কাজ কৰিছো আৰু বিভিন্ন কাম কাজ কৰাৰ স্বাৰ্থত যেহেতু যোৱাবাৰে আমি বিজেপি ঘৰাইছো গতিকে এইবাৰতো বিজেপি আমাৰ কাৰণে বহুত দূৰত থাকিব কাৰণ ইউপিপলৰ মানে বিগত 5 বছৰত আমি বহুত কাম কাজ কৰিছো আৰু শান্তিটো আমি আমাৰ দলৰ পৰা আমি পাইছো সবেই গতিকে সেই হিচাপে ভাবো যে বিজেপি আৰু বিপিএফ আমাৰ পৰা বহুত দূৰত থাকিব মানে গুৰেশ্বৰবাসী ৰাইজে ইতিমধ্যে মানে ইউপিপলক আদৰি লৈছে আৰু বিপুল বসুমতাৰী দেৱক বিপুল ভোটত জয় কৰিম বুলি ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈছে কাৰণ ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হয় আমাৰ বিপুল কুমাৰ বসুমতাৰীৰ ঘৰত যোৱাৰ লগে লগে আপুনি ৰাতি 2টা বজালৈকে মানুহ আহি আছে জইন হৈ যায় অকল বিভিন্ন জাতি ধৰ্মৰ মানুহ আপোনাৰ যি বিভিন্ন জাতি ধৰ্মৰ মানুহবিলাকে আমাৰ দলত জইন হৈ আছে আজি আমাৰ যেটো মুখ্য কাৰ্যালয় ইয়াতো বিভিন্ন জাতি ধৰ্মৰ মানুহ আহি পেলাই জইন হৈ আছে গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে বিগত আগন্তুক 22 তাৰিখে হ'বলগীয়া নিৰ্বাচনত বিপুল ভোটত আমাৰ বিপুল কুমাৰ বসুমতাৰীক মানে গুৰেশ্বৰবাসী ৰাইজে জয় কৰি তেওঁক ইএম হিচাপে তাৰমানে প্ৰতিষ্ঠা কৰিব বুলি আশা কৰিছে ৰাইজে কাৰণ আমি বিচাৰো যে আমাৰ ইয়াতে গুৰেশ্বৰ সমষ্টিৰ পৰা ইউপিপিএলৰ প্ৰমোদ বড়ো ছাৰে জয়যুক্ত হ'ব লাগে আৰু সেইটোৱে আগতে কোনটো দলত আছিলে নাই আগতে কোনো দলত নাছিলো ইয়াতে এবাৰ প্ৰথম আমি ভোট দিওঁ সেইটোৱে আৰু আমাৰ কাৰণে তেখেতে যেটো জিকিব লাগে আৰু আমাৰ যিখিনি অসুবিধা হৈ আছে তেখেতে আমাক সেই অসুবিধাখিনি আমাক সলিউশ্যন এটা দিব লাগে আৰু আমাৰ গোটেইখিনি আমাৰ গাঁৱৰ ৰাস্তাবিলাকো বহুত বেয়া হৈ আছে তো এইগিলাখনো ভাল কৰিব লাগে আমি এইটোৱে বিচাৰো এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে কিবা এটা হৈ ল'ব লাগে 5টা বছৰ শাসন কালত কেনেধৰণে উন্নয়ন দেখা পাইছে আপোনালোকে ঠিকে আছে গোটেই বৰ্তমানো একো বেয়া হোৱা নাই তেখেতৰ থাকোঁতে হৈছে এতিয়া মানে আমি এতিয়াও জিকাটোৱে বিচাৰো প্ৰমোদ বড়ো ছাৰক আজি আপোনালোকে কেইজন যোগদান কৰিলে আমাৰ ইয়াতে 70 জন আহিছে আপোনালোকে এটা এখন মানে আমাৰ গাঁও হয় বৰফগুন ঘাট পৰা কিন্তু চুবা বহুত বেলেগ আছে তেওঁলোকৰ গোটেইখিনি চুবাৰ পৰা আহিছো আমি এনেকৈ 70 জন মানুহ হৈছে ঠিক আছে ধন্যবাদ